বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানত ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ কৰ্তৃপক্ষৰ উদ্যোগত ২ ছেপ্টেম্বৰৰ পৰা ৩ দিনীয়াকৈ অনুষ্ঠিত কৰা উত্তৰ পূৰ্বাঞ্চল ভিত্তিক বিশেষ কৰ্মশালাৰ আজি সামৰণি পৰে। সমগ্ৰ ভাৰতবৰ্ষত ২০২০-২১ বৰ্ষৰ বাঘ গণনা আৰু বাঘ সংৰক্ষণ সন্দৰ্ভত মানস ৰাষ্ট্ৰীয় উদ্যানৰ মুছা জংগল ৰিজৰ্টত অনুষ্ঠিত কৰ্মশালাখনত অৰুণাচল, মিজোৰাম, মণিপুৰ, পশ্চিমবংগ, মেঘালয়কে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ ৰাষ্ট্ৰীয় উদ্যানৰ ৮০গৰাকী বিষয়াৰ লগতে ৰাজ্যৰ জিলা বন বিষয়াসকল মানস ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে। সৰ্বভাৰতীয় বন্যপ্ৰাণী সংস্থা আৰু NTCAৰ বিষয়াসকলে প্ৰশিক্ষণ প্ৰদান কৰে। আজিৰ এই প্ৰশিক্ষণপ্ৰাপ্ত প্ৰশিক্ষকসকলে নিজ নিজ অঞ্চলৰ ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্মচাৰীক প্ৰশিক্ষণ দি বাঘ গণনা কাৰ্য সমাপন কৰি সমগ্ৰ ভাৰতবৰ্ষত বাঘ গণনা আৰু বাঘ গণনাৰ সময়ত কেনেকৈ কেমেৰা ব্যৱহাৰ কৰিব লাগে, কেনেকৈ ফটো তুলিব পাৰি, গণনাৰ সময়ত যাতে এটা বাঘ বাদ নপৰে তাৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰি এবাৰ উত্তৰ পূৰ্বাঞ্চলত বিগত বৰ্ষতকৈ অধিক বাঘ পোৱা যাব বুলি আশা প্ৰকাশ কৰিছে ক্ষেত্ৰ সঞ্চালক অমল চন্দ্ৰ শৰ্মাই। TOT প্ৰগ্ৰেম বুলি কয় এইটো ট্ৰেইনিং ইয়াতে কিছুমানে প্ৰতিখন ষ্টেটৰ পৰা নৰ্থ ইষ্টৰ ট্ৰেইনাৰ্ছ আহিছে। সেই ট্ৰেইনাৰ্ছখিনিয়ে তাৰমানে আপোনাৰ ট্ৰেইনিং কৰি উঠি তেওঁলোকে আকৌ তেওঁলোকৰ তাত ট্ৰেইনিং দিব তাৰমানে हिंदी में हाँ हिंदी में बोले ओके। सो हम लोग यहाँ पे मानस टाइगर रिजर्व में हमारा ट्रेनिंग ऑफ ट्रेनर्स फॉर ऑल इंडिया टाइगर एस्टिमेशन 5th साइकिल जो कि 22 में होगा। हम लोग हर 4 साल में टाइगर ऑल इंडिया टाइगर एस्टिमेशन करते हैं। হালবাৰীৰ পৰা মানৱ কলিতাৰ ৰিপৰ্টাৰ অসম। আপুনি চাই আছে ৰিপৰ্টাৰ অসম।